ৱেলকাম টু লুইট ইউটিউব চেনেললৈ। আজি মই তোমালোকক তৰ্ক বিজ্ঞান লজিক এণ্ড ফিলচফি হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ 2020 বৰ্ষৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখন ছল্ভ কৰাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো এইটো হৈছে প্ৰথম পেজ, য'ত গোটেইকেইটা কুৱেশ্যন ইয়াত দিয়া হৈ আছে, এনচাৰবিলাক চাব পাৰিব। তাৰপিছত দ্বিতীয় পেজটো যিসকল ভিডিঅ'টো চাব তেওঁলোকে স্ক্ৰীনশ্বট মাৰি পেলাই এই ডাটাখিনি ল'ব পাৰিব। খুব সুন্দৰকৈ লিখা আছে। দ্বিতীয় পেজ হৈছে এইটো। তাৰপিছত 3 নম্বৰ পেজ এইটো। সকলোবিলাক কুৱেশ্যন এনচাৰ সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। এইটো হৈছে পিছৰ পেজ। তাৰপিছত লুইট একাডেমীৰ ছাত্ৰ ধীমানজ্যোতিয়ে গোটেই কুৱেশ্যন এনচাৰখিনি লিখিছে, সুন্দৰকৈ উপস্থাপন কৰিছে। আপোনালোকে চাব আৰু ইয়াৰ পৰা যদি কিবা এটা থাকি গৈছে তেতিয়াহ'লে কমেণ্ট কৰিব অনুৰোধ জনাইছোঁ। ধন্যবাদ।